বাজিছে 12টা হ্যাপি নিউ ইয়ার টু অল অফ ইউ আদাটা মারি দিয়া আৰু এতিয়া বাজিছে 2 মই আছো শুই আৰু অলপ পিছতে আপোনালোকক দেখুৱাই আছো বস্তু এটা আৰু ফাইনেলি বাজি গ'ল এতিয়া 4:28 সকলোকে গুড মৰ্নিং আৰু মই গৈ আছো মৰ্নিং ৱাক তো চাওক বাহিৰত কেনেকুৱা কি আছে পৰিৱেশ হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল কৃষ্ণ ব্লগছ এণ্ড ইনফো তো বন্ধুসকল এতিয়া এই কুফা বছৰটো পাৰ কৰি আমি আহি পালোঁ 2021 চনত আৰু 21 চনত মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপ্পী নিউ ইয়াৰ টু অল অফ ইউ তো বন্ধুসকল এই নতুন বছৰত আমাৰ নতুন এটা ছিষ্টেমত যাত্ৰা আৰম্ভ কৰাৰ চেষ্টাৰে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো চাওক 2020 চনত আমাৰ কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল ধৰক 1 নম্বৰত আছিল কৰোণা ভাইৰাছ আৰু 2 নম্বৰত আছিল লকডাউন তাৰপিছত আহিল 3 নম্বৰত কেবৰ আন্দোলন তো সেনেকুৱা কৰি কত কি ভাইৰাছ আৰু কত কি মানে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে যদি আপুনি সুস্থ আছে তো যিকোনো পৰিস্থিতিতে আপুনি সন্মুখীন হ'ব পাৰে মানে যুঁজিব পাৰে নতুন বছৰত মই এইটোৱে ক'ব ওলাইছোঁ যে নতুন এটা ছিষ্টেমেৰে আপোনালোকে যাত্ৰাটো আৰম্ভ কৰাৰ চেষ্টা কৰক যাতে আপোনালোকে সুস্থ থাকে আৰু আপোনালোকে যদি সুস্থ থাকে তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰে আপুনি সন্মুখীন হ'ব পাৰে আৰু আপোনালোকে কষ্ট নাপায় তো সেইবাবে আপোনালোকে ৰাতিপুৱা আপোনালোকে নিজৰ কাৰণে 1 ঘণ্টা সময় দিব চেষ্টা কৰক আপুনি যিয়েই নকৰক যি বিজনেছ নকৰক চাকৰি নকৰক যিয়েই নকৰক খেতি নকৰক কিন্তু ৰাতিপুৱা সময় যদি আপুনি নিজক 1 ঘণ্টা দিব পাৰে তেতিয়াহ'লে আপুনি সুস্থ থাকিব আপুনি ৰাতিপুৱা উঠি চাইকেলিং কৰক চাইকেল মাৰক বা আপুনি খোজ কাঢ়ক মৰ্ণিং ৱাক কৰক আপুনি ব্যায়াম কৰক এক্সাৰচাইজ কৰক জিম যাওক মানে যিয়েই নকৰক মুঠৰ ওপৰত আপুনি নিজে সুস্থ কৰাৰ চেষ্টা কৰক কাৰণ জান হেতু জাহান হে হিন্দীত আছে নহয় জান হেতু জাহান হে আৰু কোনোবা এজন ভাল মানুহে কৈছে বোলে যে নিজৰ ডক্টৰ প্ৰথমে নিজে কাৰণ আপুনি যদি বেমাৰী হৈছে আজি কিবা কাহ হৈছে তো প্ৰথমে আপুনি মৌ বা তুলসী খাব চেষ্টা কৰিব যদি সেইটোৰে কাম নহয় তেতিয়া ফাৰ্মাচীৰ মেডিচিন খাব চেষ্টা কৰিব যদি সেইটোৰো কাম নহয় তেতিয়াহ'লে আপুনি ডক্টৰৰ তাত যাব চেষ্টা কৰিব তো প্ৰথমেতো নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰিলে ন তো প্ৰথমে নিজৰ ডক্টৰ নিজে সেইকাৰণে আপুনি নিজে ঘৰতে প্ৰথমে চাই লওক আপুনি এক্সাৰচাইজ আদি কৰক আপুনি সদায় সুস্থ থাকিব আৰু সকলোকে পুনৰবাৰ হেপ্পী নিউ ইয়াৰ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰা আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ ভাল ব্লগছৰ লগতে নতুন ইনফৰমেশ্যনবোৰ আপোনালোকে পাই থাকে তো বলক আজি পিকনিক খোৱা সৰু এটা মুহূৰ্ত দেখাই দিওঁ কালি ৰাতি আমি খানা খাইছিলোঁ আমি আৰু চাওক না লেভেল মানে অসমীয়া মানুহৰ সদায় হৃদয়টো ডাঙৰ বুলি কয় না তো চাওক এই এনেকুৱা কুফা বছৰতো আমি হাঁহৰ মাংসৰে ইমান ভালকৈ যোৱা বছৰটোক বিদায় দিছোঁ তো চাওক পিকনিক খোৱা সৰু এটা মুহূৰ্ত আৰু আজিলৈ মানে আদাটা মাৰি দিয়া